আজি মই বনাবলৈ লৈছোঁ পাটিচাপ্টা। চক এতিয়া এইটো বনিব ক্ষীৰ বনাইছোঁ। গাখীৰ গৰম কৰিছোঁ। এতিয়া গাখীৰটো উতলি যেতিয়া কমি আহিব তেতিয়া মই দিম ময়দা লাগিব। ময়দা আমি চাকি পেলাম অকণমান। পিছত চুজিও আমি চাকি দিম। এতিয়া মই ভালকৈ দুইটা মিলাই দিম। চিনি গুড় দেওয়া যায়, কিন্তু মই গুড় নিদিলোঁ যেনিবা, কাৰণ গুড় দিলে কালাৰটো বেলেগ হৈ যায়গৈ। আৰু ইয়াত অকণমান চেনি ভালকৈ মিলাই দিওঁ। এইটো ডাঠ হৈছে যে ভিতৰৰ মালটো বনি আছে। আৰু চব একদম ডাঠ হৈ গৈছে। এতিয়া অকণমান টাইম মই এনেকেই হিলাই থাকিব লাগিব, নহ'লে বেয়া হৈ যাব। ইফালে চাওক, ইফালে মই ধুনীয়াকৈ ৰেডি। এইটো হিলাই থাকোঁ, নহ'লে বেয়া হৈ যাব। খাই যাবে বলো। Ikannya sih itu bro. চক আমাৰ পাটিচাপ্টা বনাই ৰেডি। এইটো এতিয়া আপোনালোকে এনেকৈ গুড় এইটো চক, এইটো গুড় আৰু তেজপাত আছে। পানী অকণমান দি গুড়টো দি দিলোঁ, দেখাবলৈ পাহৰিলোঁ, সেইকাৰণে এতিয়াই দেখাইছোঁ বাৰু। তো এতিয়া আপোনালোকে হিলাই থাকিব, চাব অকণমান যেতিয়া ডাঠ হ'ব, অকণমান ডাঠ হ'লে তাৰপিছত আপোনালোকে নমাই দিব। তেনেহ'লে মই দেখাইছোঁ ৰ'ব। এই চক এতিয়া আমি এটা পাটিচাপ্টা ল'লোঁ। পাটিচাপ্টা এটা লৈ লৈছোঁ, আৰু ইয়াৰ পৰা অকণমান চিৰা লৈ আমি পাটিচাপ্টাৰ ওপৰত দি দিম। এতিয়া মই আপোনালোকক খুৱাই দেখাম।
যদি আপোনালোকৰ ভাল লাগি থাকে তেনেহ'লে প্লিজ ট্ৰাই কৰি চাব কেনেকৈ লাগিলে পাটিচাপ্টা।